নমস্কাৰ, মোৰ ইউটিউব চেনেল মেহতাব ৰাজাৰ এক নতুন ব্যতিক্ৰমী অনুষ্ঠান ৰূপহী অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই অনুষ্ঠানত আমি অসমৰ বিভিন্ন বিষয়সমূহৰ বিষয়ে আলোচনা কৰিম আৰু আজি আলোচনাৰ বিষয় হৈছে অসমৰ নতুন গীতসমূহ। এই বিষয়ে আলোচনা কৰিবৰ বাবে আজি আমাৰ মাজত উপস্থিত আছে এজন অখ্যাত পৰিচিত ব্যক্তি পৰাগ শেখৰ ওজা। পৰাগ শেখৰ ওজা, পোনপ্ৰথমে মই আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। পোনপ্ৰথমে আপোনাক মই সোধোঁ, আপুনি এজন অসমীয়া গীতৰ নিয়মীয়া শ্ৰোতানে? হয়, মই অসমীয়া প্ৰতিটো গানেই শুনো। বৰ্তমান আপুনি অসমীয়া গীতসমূহৰ মানদণ্ড ওপৰলৈ উঠিছে বুলি ভাবেনে নে তললৈ নামিছে বুলি ভাবে? বৰ্তমান অসমীয়া গীতৰ মানদণ্ড একেবাৰে তললৈ নামিছে বুলি ভাবিছোঁ। হয়। আৰু আপোনাৰ ভাল গান নাই লোৱা বুলি সম্পূৰ্ণকৈ ক'ব নিবিচাৰোঁ, কিন্তু কিছুমান ইমানেই বেয়া গান ওলাইছে যাৰ ফলত অসমীয়া গীতৰ মানদণ্ড একেবাৰে তললৈ নামি গৈছে বুলি মই ভাবিছোঁ। হয়, এতিয়া বৰ্তমান এটা গীত, যিটো গীতৰ বিষয়ে আমাৰ ছ'চিয়েল মিডিয়াৰ যিবিলাক চাইট আছে, যেনে ফেচবুক, হোৱাটছএপ, টুইটাৰ, ইউটিউব আৰু টিভি চেনেলসমূহত সকলোতে এটা চৰ্চিত গীত হৈছে ৰাহুল ডেকাৰ হেৰি হেৰি গীত। সেই গীতটি বাৰু আপুনি শুনিছেনে? শুনিছোঁ। মই আপোনাৰ যিদিনা সেই গানটো ৰিলিজ হৈছে সেইদিনা ফেচবুক খুলিলোঁ। ফেচবুকত মুঠতে প্ৰত্যেকজনে লিখিছে, খালি হেৰি হেৰি গানটোৰ ওপৰতে লিখিছে। তেতিয়ালৈকে মই গানটো শুনা নাছিলোঁ আৰু বহুত আৰু আপোনাৰ নেটত চালোঁ, গানটো নাপালোঁ। তাৰ লগৰ এজনে কোনো গানটো দিলে, শুনিলোঁ। শুনি পেলাই অলপ আচৰিত হ'লোঁ, কাৰণ তেনেকুৱা এটা গানো অসমত বাজি আছে আৰু আমি সকলোৱে শুনি। এই গীতটো শুনাৰ পাছত আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া কি আছে? প্ৰথম প্ৰতিক্ৰিয়া কি হৈছে যে অসমৰ, যদি ভাবি আছিলোঁ অসমৰ সংগীত জগতখন, অসমৰ সংগীতসমূহ তললৈ নিম্ন মানদণ্ডৰ হৈছে যদিও ইমান তললৈ নমা বুলি ভবা নাছিলোঁ। বুলি মানে আপুনি আশা কৰিব পৰা নাছিলোঁ। হয়, গতিকে এই গীতটো যে এতিয়া ওলাল, এই গীতটো শুনিলে মানুহে ৰাইজে হেৰি কৰিলে, কিন্তু এই গীতটো যে উলিয়াবলৈ তেওঁ সাহস ক'ত পালে বুলি আপুনি ভাবে? এই গীতটো উলিয়াবলৈ সাহস তেখেতে ক'ত পালে বুলি ভাবিলে প্ৰথমতে আমি ক'ব লাগিব বাপী ভৰাই গীতৰ পৰা আহিব লাগিব। জুবিনৰ বাপী ভৰাই, কোমল কোমল, সেইখিনিৰ পৰা আহিব। কাৰণ জুবিন নৱপ্ৰজন্মৰ আদৰ্শ, সকলোৱে জুবিনে যিটো কৰে সেইটো কৰিব বিচাৰে। ঠিক আছে, তাৰপিছত আহিল আপোনাৰ জুবিনৰ কথাটো এৰিছোঁ। তাৰপিছত আপোনাৰ পাৰ্বিন কৰি সেইদিনাখন যে বিলাহী বিলাহী পাৰ্বিন কৰি গীতটো গাইছে। আপোনাৰ ডেলি চাই গাইছে চুপি খাব দে, চুপি খাব দে, সেইবিলাক গীত গাইছে। গতিকে যেতিয়া নৱপ্ৰজন্মৰ শিল্পীসকলে সেয়া গীত গাব পাৰে, তেতিয়া ৰাহুল ডেকা হয়তো ভাবিব পাৰে যে মই এই গীতটো কেতিয়ালৈ গাব নোৱাৰোঁ। হয়, মানে তেওঁ সেইখিনিৰ পৰা সাহস পালে নেকি যে অসমৰ ৰাইজেতো এই গীতসমূহ ওলাই আছে, অসমৰ ৰাইজে এই গীতখিনি শুনি আছে, আদৰি লৈ আছে, গতিকে ময়ো তেনেকুৱা এটা গীত উলিয়াই দিওঁ, মোৰো গীতটো আদৰি ল'ব, মই জনপ্ৰিয় হৈ যাম। হয়, তেনেকৈ ভাবিব পাৰে। তেখেতে তেনেকৈ ভাবিছে যে তেখেতে আটাইতকৈ ডাঙৰ কথাটো হ'ল তেখেতে সস্তীয়া জনপ্ৰিয়তাৰ কথা ভাবি পেলাই গানটো বনাইছিলে। আৰু হয়তো তেখেতে ভবা ধৰণে গীতটো জনপ্ৰিয় হৈছিলে, কিন্তু গীতটো বিতৰ্কত সোমাই পৰিলে। কিন্তু আপোনাৰ গীতটো জনপ্ৰিয় হৈছিলে কাৰণ আপোনাৰ দুদিনৰ ভিতৰতে সেই গীতটো 44,000 লোকে চাইছে। হয়, মানে আপুনি মানে এইটো কথা ক'ব বিচাৰিছে নেকি যে বিতৰ্কৰ কাৰণে ৰাহুল ডেকাৰ কোনো মানে ক্ষতি হোৱা নাই, লাভহে? বিতৰ্কৰ কাৰণে ৰাহুল ডেকাৰ লাভ হৈছে বুলি ক'বলৈ যাব নিবিচাৰোঁ। বিতৰ্কৰ কাৰণে ৰাহুল ডেকাৰ হয়তো লছ হ'ল, কিন্তু আপোনাৰ মানুহৰ মাজত এটা চিনাকি হ'ল। হয়, সেইটো ৰাহুল ডেকাক মানুহে চিনি পায়, কাৰণ গীতটো বনোৱাৰ আঁৰত অকল ৰাহুল ডেকাই জড়িত নহয়। কাৰণ গীতটোৰ লগত আৰু চুমি বোলা এগৰাকী ছোৱালীও আছে, গীতটো যোনে লিখিছে তেওঁও আছে, গীতটো গোটেই মানুহখিনি জড়িত হৈ আছে। কিন্তু ফকাচত আহিল ৰাহুল ডেকা, আৰু ৰাহুল ডেকাৰ জনপ্ৰিয়তাটো বেছি হৈ গ'ল। এই ক্ষেত্ৰত তেওঁ বেয়াকৈ হওক ভালকৈ হওক তেওঁ জনপ্ৰিয় হ'ল, সেইটো আমি মানিবই লাগে। গতিকে আমি এতিয়া এই গীতবোৰ যে ওলায়, এই গীতবোৰ আমি ৰোধ কৰিবৰ কাৰণে আপুনি এজন অসমীয়া শ্ৰোতা হিচাপে, অসমীয়া গীত শুনা শ্ৰোতা হিচাপে আপুনি কি পদক্ষেপ ল'ব পাৰে? আমি বেয়া গান শুনিবলৈ এৰি দিব লাগে, ভাল গানখিনিক আদৰি ল'ব লাগে। কাৰণ এতিয়া মই এইটো নকওঁ যে বেয়া, এতিয়া বৰ্তমান ভাল গান ওলোৱা নাই, বহুত ভাল গান ওলাইছে। গতিকে সেইসমূহ গীতক আমি আদৰি ল'ব লাগে, সেইখিনি গীত শুনিব লাগে, তেতিয়াহে ভাল মানে বেয়া গীতসমূহ নিজে আঁতৰি যাব। হয়, এতিয়া মানে সকলোতে এটা চৰ্চা হৈ আছে যে অসমত এই গীতসমূহ ৰোধ কৰিব পাৰে, এই গীতসমূহ ৰিলিজ দিয়াৰ সময়ত, অসমীয়া যিবিলাক গীত ওলাই নতুনকৈ, সেই গীতসমূহ ৰিলিজ দিয়াৰ সময়ত এখন চেঞ্চৰ বৰ্ডৰ প্ৰয়োজন বুলি সকলোৱে ভাবিছে। আপুনি ভাবেনে এইটো প্ৰয়োজন আছে? আৰু যদি প্ৰয়োজন আছে, এই বৰ্ডখনে মানে এই বিষয়বিলাক বাৰু আপোনাৰ ৰোধ কৰিব পাৰিবনে? মোৰ মতে চেঞ্চৰ বৰ্ডখনৰ অসমৰ প্ৰয়োজন একেবাৰে নাই, কাৰণ চেঞ্চৰ বৰ্ডখনে আপোনাৰ ৰেডিঅ', টিভি সেইবোৰ মাধ্যমতে দিয়াটো বন্ধ কৰিব পাৰে, ইউটিউব ফেচবুকত দিয়াটো বন্ধ কৰিব পাৰে। টিভি ৰেডিঅ' মাধ্যমতো মানুহে আজিকালি বেছি গীত প্ৰায় নুশুনেই। ধৰক ৰাহুল ডেকাৰ হেৰি হেৰি গীতটো আপোনাৰ টিভি বা ৰেডিঅ'ত আজিলৈকে ওলোৱা নাই, কিন্তু 40,000 মানুহ অলৰেডি শুনিলে বা চালে, তাতোকৈ আৰু বেছিও চাব পাৰে, কাৰণ শ্বেয়াৰো হৈছে বহুত। গোটেই কথাটো তেনেকুৱাই। এইবিলাক ৰোধ কৰিবৰ বাবে যদি চেঞ্চৰ বৰ্ড নকৰোঁ,
চেঞ্চৰ নহ'ল বাৰু মানিছোঁ তেনে আমি ৰোধ কৰাৰ বাবে কি ব্যৱস্থা আমি ল'ব পাৰোঁ আমি ৰোধ কৰিবৰ কাৰণে ব্যৱস্থা ইতিমধ্যে ৰাইজে লৈ দেখুৱাইছে ৰাহুল ডেকাই গীতটো গাওঁতে যিদৰে প্ৰতিজন ৰাইজে তেখেতৰ বিৰোধিতা কৰিলে ঠিক তেনেকে ৰাহুল ডেকাৰ পিছত যোনে নাগাওক তেনেকুৱা গীত হয় জুবিন গাৰ্গ অংগৰাগ মহন্ত যোনে তেনেকুৱা গীত নাগাওক চবেই তাৰ বিৰোধিতা কৰক হয় মানে কোন আৰ্টিষ্টে গাইছে সেইটো ডাঙৰ কথা নহয় কি গান গাইছে সেইটোহে ডাঙৰ হয় কাৰণ আমাৰ অসমীয়া গীতত যাতে অশ্লীলতা কোনো ভৰাব নোৱাৰে সেই বিষয়ে আমি সকলো ৰাইজ সজাগ হ'ব লাগিব আৰু এই গীতসমূহ আমি বৰ্জন কৰিব লাগিব আৰু যদি কোনোবাই এই গীতসমূহ উলিয়াই তেনে সেইসমূহ আমি ভাল পদক্ষেপ এটা লৈ পেলাই তেওঁলোকক আমি এটা শিকনি দিব লাগিব যাতে ভৱিষ্যতে আৰু বেলেগে সেই গীতসমূহ উলিয়াবৰ কাৰণে সাহস নকৰে গতিকে এয়া হ'ল আমি বেয়া গীতৰ কথা পাতিলোঁ অকল বেয়া গীতৰ কথা পাতিলেই নহ'ব এনেকুৱা নহয় যে অসমীয়া নতুন গীতসমূহ একেবাৰে বেয়াই ওলাই আছে ভাল গীতো ওলাইছে গতিকে আপুনি বৰ্তমানলৈকে শুনা আমাৰ নতুন অসমীয়া গীতসমূহৰ বিষয়ে কৈছোঁ পুৰণা সময়ৰ কথা কোৱা নাই পুৰণা সময়টো আমাৰ ভালেই গতিকে নতুনৰ ভিতৰত আপুনি ভাল পোৱা দুটামান গীতৰ কথা আমাক বিষয়ে ক'ব পাৰিব নেকি আপোনাৰ গানে কি আনে জুবিনৰ জানো জানো গানটো ভাল লাগিল বিৰাটেই আৰু আপোনাৰ সীমান্ত শেখৰ এলবামৰ এটা জোনাকী এইফালে এই গীতটো বহুত ধুনীয়া হৈছে আৰু আপোনাৰ এই 2017 ওলাইছে ফিল্ম আপোনাৰ কোঁৱৰ তাত আপোনাৰ জুবিনৰ কবিতা কেনেকৈ লিখি গীতটো অতি সুন্দৰ হৈছে হয় আৰু সেই গীতসমূহ হয়তো আমাৰ ৰাইজে ইমান নুশুনে সেই গীতসমূহ ৰাইজে নুশুনে বাবে আমাৰ এই আজি নৱপ্ৰজন্মই সেই এনেকুৱা অশ্লীল গান হয় আৰু ধৰক আমাৰ এতিয়া এইবিলাক যি গীত ওলাল এতিয়া ৰাহুল ডেকাই হওক বা অন্য গীতসমূহ যিবিলাক ওলাই আছে বেয়া অশ্লীলতা গীতখিনি সেইখিনি যিমান চৰ্চা কৰিছে মানুহে ভাল গীতৰ বিষয়েতো চৰ্চা কৰা আজিলৈকে আমি তেনেকুৱা বিশেষভাৱে আলোচনা কৰা আমি দেখা নাই কাৰণ বেয়া বস্তুটোৰ বিষয়ে চৰ্চা কৰিছে ঠিকে আছে কিন্তু ভালটো বিষয়েও চৰ্চা কৰিব লাগে ভালটোকো ফকাছত আনিব লাগে তেতিয়া ভালটো ফেমাছ হ'ব মানুহে শুনিব ভাল পাব তেতিয়া মানুহে সাহস কৰিব ভাল বনাবলৈ এতিয়া আপোনাৰ ধৰক ৰাহুল ডেকাৰ হেৰি হেৰি গানটোৰ কাৰণে 3-4বাৰ টক শ্ব' পাতিলে কিন্তু আপুনি এটা এতিয়ালৈকে আপোনাৰ যেতিয়া আপোনাৰ মিডিয়া আপুনি চাই আছে বা মই চাই আছো আপুনি এটা কথা ক'ব পাৰিবনে যে অসমীয়া এইটো বহুত ভাল গান আৰু এইটো লৈ টক শ্ব' পতা হৈছে 3-4বাৰ গতিকে সেই কাৰণে আমি এই অনুষ্ঠান পাতিবলৈ ওলাইছোঁ কাৰণ এই অনুষ্ঠানৰ জৰিয়তে আমি অকল বেয়াখিনি নহয় ভালখিনিও চাম যদি ভাল গীত ওলায় ভাল অসমীয়া যিবিলাক ভাল বস্তু ওলায় সেই বিষয়বোৰৰ বিষয়ে আমি আলোচনা কৰিম এই অনুষ্ঠানত আপুনি ভাবেনে বৰ্তমান এতিয়া বহুত মানুহে আমি কোৱা শুনো যে ভূপেন হাজৰিকাৰ দৰে জয়ন্ত হাজৰিকাৰ দৰে ভাল গীত বৰ্তমান আমি শুনিবলৈ নোপোৱা হ'লে এই বিষয়ে আপুনি কি ক'ব সময়ৰ লগে লগে মানুহৰ মানসিকতাও পৰিৱৰ্তন হৈছে ঠিক আছে আগতো জয়ন্ত হাজৰিকা ভূপেন হাজৰিকা দিনতো যে বেয়া গীত ওলাইছিল তেনেকুৱা কথা নহয় তেতিয়াও বেয়া গীত ওলাইছিল আৰু তেতিয়াও ভাল গীত ওলাইছিল আৰু বৰ্তমানো ভাল গীত ওলাইছে বৰ্তমানো বেয়া গীত ওলাইছে হয়তো ভূপেন হাজৰিকাৰ বা জয়ন্ত হাজৰিকাৰ গীতসমূহ গঢ়ি নাছিলে ঠিক আছে কিন্তু আমি যেতিয়া কিতাপ পঢ়িছিলোঁ তাত এটা দুৰ্গেশ্বৰ বৰাৰ কবিতা এটা আছিলে গীতৰ ছবি যিবোৰ গীতে মানুহৰ অন্তৰ চুই যাব পাৰে সেইবোৰে ভাল গীত ঠিক আছে আৰু বৰ্তমান সময়তো সেই ভাল গীতসমূহ ওলাই আছে ধৰক এতিয়া কিছুমান গীত ওলাইছে যিবিলাক গীত ধৰক এতিয়া যেনেকৈ ৱাচিং পাউডাৰ নিমা ডিস্কো বন্তি টেক্সি গাড়ী লৈ এইবিলাক গীত যদিও আধুনিকতা আছে গীতবিলাকত কিন্তু গীতবিলাকে মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছে আৰু এই গীতবিলাকত কোনো অশ্লীলতাও নাই গতিকে এই বিষয়ে আপুনি কি ক'ব মই বৰ্তমানৰ গীতৰ লিৰিক্সৰ কথা মই ক'বলৈ নাজানো আমাৰ কিহে আকৰ্ষণ কৰে মেইনলি তাৰ মিউজিক গতিকে আপোনাৰ টেক্সি গাড়ী বা ৱাচিং পাউডাৰ নিয়মৰ পৰা আদি কৰি যিখিনি গীতৰ কথা আপুনি ক'লে প্ৰতিটো গীতেই মানুহৰ হৃদয় জয় কৰিব পাৰিছে গতিকে সেইবোৰ জনপ্ৰিয় হৈছে গতিকে সেইবোৰ আমি ভাল গীত বুলি ল'বই লাগিব কাৰণ এইবিলাক লিৰিক্সবিলাক যিয়ে নহওক লিৰিক্সবিলাক কাৰণ তাত বেয়া নাই লিৰিক্সবিলাক হয় অলপ মানে স্লেং মানে কিছুমান লিৰিক্স আছে যিবিলাক সহজ লিৰিক্স ইংলিছ শব্দ দুই এটাও সোমাইছে বা কিবা তেনেকুৱা এডভাৰটাইজৰ বিষয়ে সোমাইছে গতিকে সেইবিলাক সোমালে যদিও তেওঁৰ এই গীতকেইটাক আমি বেয়া বুলি ক'ব নোৱাৰোঁ কাৰণ অভাৰঅল গোটেই বস্তুখিনি চালে গীতকেইটা ভাল হয় আজিকালিতো আৰু আমাৰ অসমীয়া মানুহৰ মুখত এষাৰ কথা আছেই যে ইংলিছ নাজানিলে একো নাই গতিকে গানৰ মাজত ইংলিছ সোমোৱাটো একো ডাঙৰ কথা হয় এতিয়া কেইদিনমান আগতে আৰু এটা গীত শুনিছিলোঁ মই যিটো গীত আছিলে আপোনাৰ এতিয়া জানমণি গীত যিটোত মানে অলপ মডাৰ্ণতা সোমোৱাই বেছি মডাৰ্ণতা সোমোৱাই দিলে সেই গীতটো আপুনি শুনিছেনে বাৰু মই শুনিছোঁ সেইটো অধিক হৈছে এইটো বিষয়ে আপুনি কি ক'ব আপোনাৰ যিকোনো বস্তু এটা আপুনি যদি ভাল অধিক খায় আপোনাৰ বমি নহ'লে ঠিক অধিক মাত্ৰাটো বেয়া হয় মানে আধুনিকতাটো লাগে আমাক ইমানো আধুনিকতা দৰকাৰ নাই কাৰণ অসমীয়াটো কৈ পেলাই আমেৰিকা বুজি যাব নালাগে হয় মই সেইটোৱে জানো আৰু জানমণি বুলি ক'লে মানুহৰ এটা ধৰক এটা হেৰি এটা আছিল আমি সৰুৰ পৰা এটা জানমণি চাই আহিছোঁ জানমণি গীত শুনি আহিছোঁ জানমণি বিহু চাই আহিছোঁ গতিকে জানমণিক তেনেকুৱা এটা পৰ্যায়লৈ লৈ যোৱাটো আমি ভাল দেখা নাই গতিকে এই বিষয়ে শেষত আপুনি এই বিষয়ে কি ক'ব আমাৰ যি অনুষ্ঠান পাতিলোঁ এই অনুষ্ঠান কৰি আপোনাৰ কেনেকুৱা লাগে অনুষ্ঠানটোলৈ আহি মোৰ বিৰাটেই ভাল লাগিল আৰু মোৰ মনৰ কথাখিনি বিশেষকৈ ব্যক্ত কৰি আপোনালোকৰ আগত বহুত ভাল লাগিলে আৰু যদি
ধৰক হেৰি হেৰি গানটোৰ জৰিয়তে অসমৰ ৰাইজে বেয়া গানৰ প্ৰতি যিটো বিৰোধিতা কৰি দেখুৱালে নেক্সট যোনেই নহওক যি শিল্পীয়ে নহওক সেই গানটোৰ তেনেকুৱা গান উলিয়ালে আমি তাৰ বিৰোধিতা কৰিব লাগিব আৰু যদি কোনেও এই পদক্ষেপ নলয় আপোনাৰ চেনেলৰ জৰিয়তে এই পদক্ষেপ লওক আৰু আপোনাৰ মই আছোঁ। ধন্যবাদ আপুনি আমাক ইমানখিনি সহায় জনোৱাৰ বাবে আপুনি আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে আমি কথা দিছোঁ নিশ্চয় আপোনাৰ লগত ভৱিষ্যতেও আমি এনেকুৱা ধৰণৰ অনুষ্ঠান কৰিম অন্য কিছু বিষয়ৰ লগত আমাৰ অকল বহুত বিষয় আছে সেই বিষয়সমূহ কৰিম ধন্যবাদ আপোনাক এই অনুষ্ঠানলৈ অহাৰ বাবে প্ৰিয় দৰ্শক আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই অনুষ্ঠান চোৱাৰ বাবে ভৱিষ্যতে আমাৰ এই অনুষ্ঠানসমূহ আপোনালোকে চাই থাকিব আৰু যদি আপোনালোকে এই অনুষ্ঠানটো চাই ভাল পালে তেনে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে এই অনুষ্ঠানৰ বিষয়ে কি মতামত আগবঢ়ায় সেইসমূহ আমাক আমাৰ কমেণ্ট ছেকশ্যনত আগবঢ়াই আমাক জ্ঞাত কৰে ধন্যবাদ।